মঙ্গলবাৰে পুৱাই তিনিচুকীয়াৰ তিনিকুণীয়াত নিৰ্মাণ হ'বলগীয়া ৰেলৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত হয়হি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্তানী বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। তিনিচুকীয়াত উপস্থিত হৈ তিনিকুণীয়াৰ পৰা শ্ৰীপুৰীয়ালৈ যোৱা পথৰ ৰেল ক্ৰছিঙৰ ওপৰত 60 কোটি টকাৰ ব্যয় সাপেক্ষে 561.40 মিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ হ'বলগীয়া ৰেলৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেলৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিচুকীয়া তিনিকুণীয়া গোলাপ চন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত সভাত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মন্ত্ৰী দুগৰাকীয়ে। জ্ঞাপন কৰিব আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়া শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তিনিচুকীয়া চহৰক ভাৰতবৰ্ষৰ বুকুত অন্যতম আকৰ্ষণীয় চহৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে স্মাৰ্ট টাউন হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আজি নানা ধৰণৰ নতুন প্ৰকল্প ইয়াত কাম আৰম্ভ হৈছে। আজি আপোনালোকে দেখিলে ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ কৰাৰ কাম আৰম্ভ হ'ল। তিনিচুকীয়াত মেডিকেল কলেজ নিৰ্মাণ হৈ আছে। এনেধৰণে তিনিচুকীয়া পানী যোগান আঁচনিৰ পৰা আৰম্ভ কৰি প্ৰায় 1000 কোটি টকীয়া প্ৰকল্পৰ কাম ইয়াত ইতিমধ্যে আৰম্ভ হৈছে বিভিন্ন ধৰণে বিভিন্ন শিতানত। মই আশা ৰাখিছোঁ আগন্তুক দিনত আপোনালোক সকলোৱে সহযোগিতাত এই প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে সফল হ'ব। অসমত 26টা এনেকুৱা ৰেলৱে ক্ৰছিং আছে য'ত ৰেলগাড়ী আহিলে যান বাহনৰ যাতায়াতটো স্তব্ধ হৈ পৰে আৰু বহুতখিনি সময় যান বাহনে অপেক্ষা কৰিব লাগে। আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি এই ৰেলৱে ক্ৰছিংবিলাকৰ ওপৰত আমি ফ্লাইঅভাৰ বনাম বা উৰণীয়া সেতু বনাম। এতিয়ালৈকে 13খন আমি উৰণীয়া সেতু নিৰ্মাণৰ কামত আগবাঢ়িব পাৰিছোঁ আৰু বাকী 13খনো আমি অনতিপলমে কৰিব পাৰিম বুলি আশা কৰিছোঁ। এই 26খনৰ ভিতৰত তিনিচুকীয়া টাউনৰ মাজত থকা ৰেলৱে ক্ৰছিঙৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ আমাৰ এটা অগ্ৰাধিকাৰ আছিলে। আজি আমি 60 কোটি টকা খৰচ কৰি গড়কাপ্তানী বিভাগে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিম। ইয়াৰে 30 কোটি টকা ইণ্ডিয়ান ৰেলৱেজে আমাক দিব আৰু 30 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব। তিনিচুকীয়াৰ পৰা অজয় গাৰ্গ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।